চাওক মই এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ, যিটো পাৰ্চেল আছিলে আপোনাৰ কেছ অন ডেলিভাৰী প্ৰিপেইড পাৰ্চেল। সেই প্ৰিপেইড পাৰ্চেলটোৰ ভিতৰত আছে এটা পেইড পাৰ্চেল, তাকো বেলেগৰ এড্ৰেছত। ঠিক আছে, আমি এই পাৰ্চেলটো খোলাৰ আগত ইয়াৰ তলত আৰু এটা পেপাৰ আছে, সেই আৰু এটা পেপাৰ আছে। এই পেপাৰটো আমি চাই যাওঁ কি আছে বস্তুটো। এই ফ্লিপকাৰ্টৰ কেনেধৰণৰ ফ্ৰড হয় অনলাইনত, এই চাওক এইটো হৈছে ডু নট কালেক্ট। এইটো কাৰোবাৰ প্ৰিপেইড পাৰ্চেলে আহিছিলে। এই চাওক এটা প্ৰিপেইড পাৰ্চেলৰ ওপৰত আৰু এটা লেবেল লগাই, তাৰে ওপৰত আকৌ পলিথিনৰ ভিতৰত এক্সট্ৰা পেকিং বনাই মোৰলৈকে এই পাৰ্চেলটো পঠাই দিছে। এই পাৰ্চেলটোৰ ভিতৰত আমি এতিয়া এই পাৰ্চেলটো খুলিম। পাৰ্চেলটোত আচলতে আছে নেকি? মোৰ আছিলে লাইট, সৰু সৰু SMD লাইট আছিলে 200। এই চাওক কি আছে ইয়াৰ ভিতৰত, একো নাই। পেকেটত একো নাই। পাৰ্চেলটো যিটো পলিথিন আছে, পলিথিনটো মোৰ নামত আহিছে অকল। তাৰে ভিতৰত এইটো যিটো আছে, এইটোত আছে বেলেগৰ কালেকশ্যন। তাৰে তলত আৰু এটা ষ্টিকাৰ মাৰা হৈছে, সেইটোত আছে বেলেগৰ এড্ৰেছ কমপ্লিট। তাৰমানে এইটো ফ্ৰড ছিষ্টেমৰে হয়। ইয়াৰ পৰা হয় কোনে কৰিছে কোনে কৰা নাই সেইটো আৰু গম নাপাওঁ। বাকী দেখিলে আপোনালোকৰ আগতে গোটেইখিনি কৰিলোঁ। ঠিক আছে।